কবিতাৰ শিৰোনাম কেনেকুৱা বাৰু দেখাত মই। ৰচনা বিনোদ বৰা, আবৃত্তি হেমন্ত ওজা কলিতা। মই হেনো প্ৰাণৱন্ত, মই হেনো সুন্দৰ। আগে দাপোনখন আছিল মোৰ পৰম বন্ধু, মোৰ প্ৰতিচ্ছবি দেখুৱাই জোকাই দেহটোৰ য'তে ত'তে জিলিকি থকা মাহ তিল তুলসী দেখুৱাই। ইমানে মই মোক দেখিছোঁ। আয়ে কোৱা মনত আছে, উপজাৰ পাছৰে পৰাই মোক হেনো কাজলৰ ফুট দি লুকুৱাই ৰাখে। হাতত কলা সূতা, ভৰিত জোনোকা, কঁকালত তাবিজ। মন ভাল থাকিলে আয়ে কয় মই বৰ আলসুৱাকৈ বাঢ়িছিলোঁ আৰু হেনো অতি সুদৰ্শন আছিলোঁ। দিনে নিশাই বুকুতে বান্ধি ফুৰে। কেতিয়াৰে পৰা আয়ে কোলাত শুৱাই খুৱাবলৈ এৰিলে নাজানো। কেতিয়াৰে পৰানো আয়ে কাষৰ পৰা আঁতৰ কৰি মোক অকলে শুবলৈ এৰি দিলে নাজানো। মাথো কয় মই হেনো এতিয়াও তেনেকুৱাই ধুনীয়া। মোৰ চকুজুৰি তীক্ষ্ণ, নাকটো আজু ককাৰ দৰে। আচৰিত, ইমান ধুনীয়া হোৱাৰ পাছতো মই মোক আজিলৈ দেখা নাই। আয়ে যেতিয়ালৈকে মোক ধুনীয়া দেখি আছিল তেতিয়ালৈকে লোভ, ক্ষোভ, মান, অভিমান মোৰ নাছিল। আনকি ঘৃণা, কপটতাৰো জন্ম হোৱা নাছিল। মই মোক নেদেখাকৈ বহু বছৰ বাগৰিল। কেনেকুৱা বাৰু দেখাত মই, কাৰ কথা শুনো? আইৰ বাহিৰে মোৰ বিষয়ে কোনেও সঁচা কথা নকয়। বহুদিনেই হ'ল আইৰ মুখৰ পৰা নুশুনা। যোৱাই নাই বহুদিন আইৰ ওচৰলৈ। আপুনিয়ে কওকচোন মইনো বাৰু দেখাত কেনেকুৱা? জানো আপুনিও সঁচা কথা নক'ব। সেয়েহে আজিকালি কবিতাৰ যোগেদিয়েই মই মুখ চাবলৈ লৈছোঁ। সিহঁতে মোৰ সৈতে কথা পাতে, খেলে, জিৰণি লয় আৰু টোপনি আহিলে মোৰ সতে শুই যায়।